নমস্কাৰ। আজি আমি আলোচনা কৰিম আমাৰ আহিবলগীয়া অষ্টনাগ পূজা বা মনসা পূজা, যাক আমি নাগ পঞ্চমী বুলি কওঁ, তাৰ ওপৰত আমি আলোচনা কৰিম। অৰ্থাৎ যিসকল ব্যক্তিৰ কুণ্ডলীত কাল সৰ্পজনিত দোষাদোষ আছে, নাইবা যিসকল ব্যক্তিয়ে সপোনত এনি টাইম সৰ্প দৰ্শন হয়, বা যিসকল ব্যক্তিয়ে চলা ফুৰা কৰোঁতে তেওঁলোকে সাপ দেখা পায় বা ঘৰত তেওঁলোকৰ সাপ বেছিকৈ ওলায়, সেই ব্যক্তিয়ে এইকেইদিন দিনত অৰ্থাৎ আপোনাৰ এইবাৰ আমাৰ নাগপঞ্চমী তিথিটো পৰিছে 9 শাওণ বৃহস্পতিবাৰ, ইংৰাজী 25 জুলাই। সেইদিনা আমি কি প্ৰতিকাৰ কৰিলে আমি এই অশুভ দোষৰ পৰা মুক্ত পাম, সেই বিষয়ে আজি আমি আলোচনা কৰিম। প্ৰথম কথা হৈছে, আমাৰ জন্মকুণ্ডলীত ৰাহু আৰু কেতু আণ্ডাৰত যদি বাকী গ্ৰহসমূহ সোমাই থাকে, সেইটো আমি কালসৰ্প দোষ বুলি ধৰোঁ। কালসৰ্প দোষ আছে আপোনাৰ 12 প্ৰকাৰৰ, অৰ্থাৎ আমাৰ প্ৰতিটো ভাৱতে কালসৰ্প দোষ থাকে, অৰ্থাৎ 12 প্ৰকাৰৰ কালসৰ্প দোষ থাকে। যিসকল ব্যক্তিৰ কালসৰ্প দোষ থাকে তেওঁলোকে জীৱনত বিভিন্ন ধৰণৰ বাধাৰ সন্মুখীন হয়, শাৰীৰিক, মানসিক, আৰ্থিক, লগতে বিবাহজনিত বহুতো অসুবিধা পায়। বিভিন্ন ব্যক্তিৰ কালসৰ্প দোষৰ প্ৰভাৱত কোৰ্ট কাছাৰী, মামলা মোকৰ্দমা হোৱা দেখা যায় বা বিবাহ বিচ্ছেদ পৰ্যন্ত হ'ব পাৰে। গতিকে যিসকল ব্যক্তিৰ আৰ্থিক ক্ষতি, মানসিক অশান্তি বা কুণ্ডলীত কালসৰ্প দোষ আছে, তেওঁলোকে আহিবলগীয়া 25 জুলাই যিদিনা অষ্টনাগ আৰু মা মনসা পূজা হ'ব, সেইদিনত যদি তেওঁলোকে কিছু উপায় অৱলম্বন কৰে, তেতিয়াহ'লে তেওঁলোকৰ এই কালসৰ্পজনিত দোষৰ পৰা মুক্ত হ'ব পাৰিব। প্ৰথম কথা হৈছে যে 25 জুলাই দিনা যিহেতু আমাৰ অসম লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত নাগ পঞ্চমী উদযাপন কৰা হ'ব, আৰু নাগৰ অধিপতি দেৱী হৈছে মা মনসা, যিয়ে মানুহৰ মনৰ আশা পূৰণ কৰে। সেইদিনা যদি আমি মনসা মন্দিৰত বা নিজ ঘৰতে যদি আমি মা মনসাক ধূপ চাকি নৈবেদ্য জ্বলাই ভক্তিভাৱে পূজা পাঠ কৰোঁ, লগতে কিছু দান দক্ষিণা কৰোঁ, তেতিয়াহ'লে সেই ব্যক্তিয়ে কালসৰ্পজনিত দোষৰ পৰা মুক্ত হ'ব পাৰিব আৰু ঘৰত সুখ শান্তি সমৃদ্ধি লাভ কৰিবলৈ সক্ষম হ'ব। যিসকল ৰাজহুৱা মন্দিৰ আছে বা য'ত মা মনসা পূজা অনুষ্ঠিত কৰা হ'ব, সেই ঠাইত কালসৰ্প দোষজনিত ব্যক্তিয়ে নাইবা যিসকল ব্যক্তিয়ে সপোনত সাপ দেখা পায় বা ঘৰত সাপ বেছিকৈ ওলায়, তেওঁলোকে মা মনসা মন্দিৰত গৈ তেওঁলোকে ধূপ চাকি জ্বলাব, লগতে ৰূপৰ বেলপাত, লোহাৰ ত্ৰিশূল, পদুম ফুল, ৰূপ আৰু তামৰ নিৰ্মিত সৰ্প, অৰ্থাৎ এটা ৰূপৰ সাপ আন এটা তামৰ সাপ, একযোৰা বনাই ল'ব, পদুম ফুল ল'ব, মা ভগৱতীৰ কাৰণে শাৰী এখন ল'ব, ফল মিঠাই নৈবেদ্য এই যদি মা ভগৱতীৰ চৰণত নিজৰ নাম গোত্ৰ কৈ অৰ্পণ কৰে, তেতিয়াহ'লে তেওঁলোকৰ বিশেষ শুভ হ'ব। লগতে নিজ ঘৰতো যদি মা মনসাৰ নামত ধূপ চাকি জ্বলাই ভক্তিভাৱে মা মনসা দেৱীৰ স্তোত্ৰসমূহ পাঠ কৰে, তেতিয়াহ'লেও তেওঁলোকে বিভিন্ন দিশৰ পৰা সুখ শান্তি লাভ কৰিবলৈ সক্ষম হ'ব।